বকাৰিতো সকলোৱে কথা লিব ধৰছে কষ্ট লাইনটো দেখাইছা তুমি সাময়িক ক্ষমতা বকাৰিতো গুৰু এতিয়া আমি সোঁফালৰ কাম আৰু বাওঁফালৰ কাম একেলগে কৰিব পাৰিম প্ৰথমতে সোঁফালৰ কাম কৰিম তাৰপিছত বাওঁফালৰ লগে লগে অলপ কৰিব নোৱাৰে সাময়িক চন্দ্ৰ প্ৰকাৰ এক আৰু তো এক কৰোঁ ধ্ৰুৱদা এতিয়া এই হেৰি হৈ আছে সমতা আহক দ্বিতীয় হওক আহক লৈ আহিব খুব আহিব যেতিয়া আমি আগুৱাই আহিম যেতিয়া আমি পাছুৱাই যাম তেতিয়া লাইনটো চাব লাগে ডেকা হৈ থাকে বহুত বেয়া দেখি ৰাতি এই ভিডিঅ' হৈ আছে এতিয়া বুজিছা ৰাতি চাব সাময়িক ক্ষমতা প্ৰকাৰ এক আৰু 2 এক তোৰ বুলি ক'লে কৰিব কি হৈছে ঐ ওপৰৰ ফালে কি চাই